A very good morning to all of you. আজি মই গৈ আছোঁ ফিনো বেংকৰ বিষয়ে কিছুমান বহুত ইম্পৰ্টেণ্ট তথ্য পাতি দাঙি ধৰিবলৈ। বহুতে প্ৰশ্ন কৰি থাকে যে ফিনো বেংকনো কি? ফিনো বেংকত চৰকাৰী পইচা সোমায়নে? ফিনো বেংক কমাৰ্চিয়েল বেংক হয়নে? বা জব কাৰ্ডৰ পইচা সোমায়নে? ঘৰৰ পইচা সোমায়নে? স্কলাৰশ্বিপৰ পইচা সোমায়নে? ওমেন ডেলিভাৰীৰ পইচা সোমায়নে? গেছৰ ছাবচিডি সোমায়নে? এ টু জেড কুৱেশ্যন কৰি থাকে। এক কথাতে ক'ব গ'লে বৰ্তমান চিডুল কমাৰ্চিয়েল বেংক চব পইচাই সোমাই আছে। চৰকাৰী যিমান পইচা আছে চব সোমাই আছে। ইয়াৰ উপৰিও কাষ্টমাৰে লগালগ ইয়াত সুবিধা পায়, ATM লগালগ পাই যাব। কাষ্টমাৰে ফোনপে, গুগল পে, পেটিএম, মানি ট্ৰান্সফাৰ, ইণ্টাৰনেশ্যনেল ট্ৰান্সফাৰ চব কৰিব পাৰে। আৰু ফিনো বেংকত 7 ধৰণৰ একাউণ্ট অপেনিং কৰিব পাৰে। প্ৰথম ছেভিং একাউণ্ট, ভৱিষ্যত ছেভিং একাউণ্ট, জন ছেভিং একাউণ্ট, সৰল ছেভিং একাউণ্ট, প্ৰগতি কাৰেণ্ট, সম্পৰণ কাৰেণ্ট চব ছেভিং একাউণ্ট। এই 7 ধৰণৰ একাউণ্ট আপুনি কাষ্টমাৰক কৰি দিব পাৰে লগালগ। কাষ্টমাৰে ঘৰৰ টকা সোমাব হ'লে এই একাউণ্ট দিলে পাৰিব। আৰু ইয়াত চবতকৈ বেষ্ট টাইপৰ 3টা একাউণ্ট আমি ইয়াৰ পৰা চিলেক্ট কৰি ল'লোঁ। চবতকৈ বেছি একাউণ্ট খোলা 3টা একাউণ্টৰ টাইপ। এটা হ'ল জন ছেভিং, চব ছেভিং আৰু ভৱিষ্যত ছেভিং। জন ছেভিং 18 বছৰৰ ওপৰৰ ATM নোহোৱা একাউণ্ট, চব ছেভিং ATM সহ 18 বছৰৰ ওপৰত, আৰু ভৱিষ্যত ছেভিং মাইনৰ একাউণ্ট 10 পৰা 17 বছৰৰ ল'ৰা ছোৱালীৰ কাৰণে। আৰু চাওক, ইয়াত ডাইৰেক্টলি নটিফিকেশ্যন পাইছোঁ যে স্কলাৰশ্বিপৰ ছাবচিডি ডাইৰেক্টলি ইন ইয়ৰ একাউণ্ট, আৰু আদাৰ চিটিং ফেচিলিটি আছে, LPG গেছৰ ছাবচিডি সোমায়। আৰু ইয়াত চাওক, লাইভ প্ৰুফ দেখাইছোঁ 32,500 টকা ঘৰৰ টকা সোমাইছে। ঠিক আছে, এয়া আমি গুগলৰ পৰা এটা প্ৰমাণ ওলাইছোঁ, ফিনো বেংক ইজ নাও চিডুল কমাৰ্চিয়েল বেংক। চাওক, আপুনি যদি চাৰ্চ কৰে যে হোৱাট ইজ ফিনো বেংক, লগালগ এইটো বস্তু আপুনি পাই যাব। ইজ দ্য ফিনো বেংক ইজ চিডুল কমাৰ্চিয়েল, এনেকৈ কুৱেশ্যন কৰিলেও আপুনি আনচাৰটো পাই যাব। চাওক, ইয়াত আমি অলৰেডি ফিনো বেংকে লাইচেঞ্চ দিছে, ৰিজাৰ্ভ বেংকে লাইচেঞ্চ দিছে ফিনো বেংকক। ঠিক আছে, এয়া চাওক, নটিফিকেশ্যন নাম্বাৰ, নটিচ নাম্বাৰ, কেতিয়া চিডুল কমাৰ্চিয়েল কৰিছে চব তথ্য পাতি। আৰু এয়া বস্তুটো চাইছে, এইবিলাক হ'ল কিট। ইয়াৰ ভিতৰত ATM লগালগ পাই যাব। এইবিলাক আপোনাৰ তাত ষ্টক এভেইলেবল লগালগ থাকিবই। আপুনি CSP ল'লে এইটো পাব। আপুনি আপোনাৰ আইডিৰ পৰা অৰ্ডাৰ কৰিব পাৰে। 70 টকাকৈ এটা কিটৰ কাৰণে কাটিব, আৰু এই পইচাটো আকৌ ঘূৰাই দি দিব আপোনাক। এইটো চিকিউৰিটিৰ বাবদ লয়, এইটো ৰিফাণ্ডেবল হয়। আপোনাৰ মানে এই ATMটো ফ্ৰী হৈ যায়। এইটো পাছবুকটো খালি 20 টকাকৈ কিনিব লাগে। এই পাছবুকটো ধৰি লওক আপুনি এটা কাষ্টমাৰ একাউণ্ট খুলি দিছে, 300 টকা ল'লে, এতিয়া 20 টকা কাষ্টমাৰক খৰচা কৰাটো আপোনাৰ ডাঙৰ কথা নহয়। 10 পৰা 17 বছৰৰ ল'ৰা ছোৱালীৰ একাউণ্ট আপুনি খুলি দিব পাৰে। স্কুলৰ কাৰণে স্কলাৰশ্বিপ 100% একচেপ্ট কৰি আছে, কোনো ডাউট নাই। অসমত বৰ্তমান ফিনো বেংক আহি গৈছে, গুৱাহাটী অলৰেডি ব্ৰাঞ্চ আহি গৈছে, আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্টতেই ব্ৰাঞ্চ অহাৰ সম্ভাৱনা আছে। ফিনো বেংক বৰ্তমান দিনে দিনে উন্নত হ'বলৈ গৈ আছে। আৰু ফিনো বেংক চাওক, আপুনি হেণ্ড ৰাইটিং কৰিও দিব পাৰে। পাছবুক চাওক, কিমান ধুনীয়া পাছবুক। হেণ্ড ৰাইটিং কৰিও দিব পাৰে, আপুনি প্ৰিণ্টিং কৰিও দিব পাৰে। প্ৰিণ্টিং কৰাৰ কাৰণে আমি এইটো চেনেলৰ থ্ৰুতে ট্ৰেইনিং ভিডিঅ' দিছোঁ। এয়া চাওক, পাছবুক কিমান লাগে আপোনাৰ চব পাই যাব। মোৰ নিজৰ কুৰিয়াৰ আছে, আপুনি এড্ৰেছ দিব, এইটো হোৱাটছএপ নাম্বাৰ মোৰ হয়। এড্ৰেছ দিলে আপোনাৰ এড্ৰেছত মই ডাইৰেক্টলি পঠাই দিব পাৰিম। 3 পৰা 4 দিনত আপোনাৰ এড্ৰেছত পাছবুকবোৰ পাই যাব। আৰু কিট যদি লাগে, ষ্টক আমাৰ ইয়াতো এভেইলেবল থাকে। আমাৰ পৰা ল'লে আপুনি ৰিফাণ্ডটো নাপায়, 70 টকাকৈ কিনিব লাগে। তাকেই। আৰু ফিনো বেংকৰ বহুতে হেল্পলাইন নাম্বাৰ, হেল্প ডেস্ক বিচাৰে। এইটো হেল্পলাইন নাম্বাৰ। যদি মাৰ্চেণ্টৰ কাৰণে হয়, বেছি মাৰ্চেণ্ট 02268681234। আৰু বহুতেই বিচাৰে যে ফিনো বেংকৰ CSP মই কেনেকৈ ল'ম। ফিনো বেংকৰ CSP ল'বলৈ গ'লে আপোনাৰ আধাৰ কাৰ্ড মাষ্ট বি, আৰু পেন কাৰ্ড লাগিব। আধাৰ কাৰ্ড লাগিব আৰু পেন কাৰ্ড লাগিব, আৰু এটা এইটো এনেকুৱা টাইপৰ ডিভাইচ লাগিব। কাৰণ মই ইয়াত থাকি আপোনাকতো বস্তুটো ডাইৰেক্টলি তাত গৈতো কৰি দিব নোৱাৰিম। আপুনি নিজে এপ্লাইটো কৰিব পাৰিব। কেনেকৈ কৰিব, এইটো ভিডিঅ'ৰ তলতে ডিছক্ৰিপশ্যন লিংক দিয়া থাকিব। আৰু এইটো চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো চেনেলত সকলোবোৰ ট্ৰেইনিং দিয়া হয়, কেনেকৈ একাউণ্ট আপুনি খুলিব CSP লোৱাৰ পিছতে, কেনেকৈ ATMৰ পিন বনাব, চব ট্ৰেইনিং দিয়া হয়। আৰু এই ডিভাইচটো কানেক্ট কৰি লোৱাৰ পিছতে আপুনি এপ্লাইটো কৰিব পাৰিব ভিডিঅ'টো চাই। আৰু চাওক, ইনকাম কিমান আহে। গোটেই দিনত ধৰক আপুনি 10টা একাউণ্ট কৰিছে, 300কৈ হ'লেও 3000 টকা আপুনি এদিনত ইনকাম কৰিছে। 3000কৈ যদি এদিন ইনকাম হয়, মই বেছি ধৰা নাই, এভাৰেজ এটা কেলকুলেশ্যন কৰিছোঁ। 3000কৈ হ'লে 30 দিনত এক মাহত 90,000 টকা আপোনাৰ ইনকাম একাউণ্ট অপেনিঙত। আৰুতো পইচা উঠাব তাততো ধৰি লওক আছেই, মোটামুটি 1,20,000 টকা এটা আৰ্নিং দেখাইছে। যেতিয়া আপুনি CSP এপ্লাই কৰিব, CSP এপ্লাই কৰাৰ পিছতে টোটেল এটা CSP এপ্লাইত 4টা কাম থাকে।
CSP অনবোৰ্ডিং মানে এপ্লাই যিটো কয় মইতো আপোনাক মোৰ ডিষ্ট্ৰিবিউটৰ আইডি আৰু পাছৱৰ্ডটো দিম ভিডিঅ'টো চাই আপুনি কামটো কৰিব পাৰিব পিছত মই এপ্ৰুভেল আৰু এক্টিভেশ্যনটো কৰাই দিম আৰু মডেল কনফাৰ্মেশ্যন কৰাই দিম আৰু ফাউণ্ডিংটো কৰাই দিম পিছত আপোনাৰ পাছৱৰ্ডটো আহি যাব পাছৱৰ্ডটো অহাৰ পিছতে আপুনি কাম ষ্টাৰ্ট কৰিব পাৰিব একাউণ্ট খুলিব পাৰিব পইচা উঠাব পাৰিব ইয়াত আধাৰৰ থ্ৰুতে যিকোনো বেংকৰ টকা আপুনি ইয়াত উঠাব পাৰিব কাষ্টমাৰক ATM লগালগ দি দিব পাৰিব ইয়াৰ পিছত এটা খালি পুলিচ ভেৰিফিকেশ্যন বাকি থাকে এইটো আপোনাৰ ডাইৰেক্টলি আমাৰ বেংকৰ ফালৰ পৰাই কৰি দিব পৰা যায় Thank you for watching. আৰু All এই the best. চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব